নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ খবৰো বহুতেই ভাল। আৰু এয়া আমি ৰাস চাব গৈ আছোঁ। এয়া হৈছে আপোনাৰ টিহুৰ ৰাস। তো টিহুৰ ৰাস যিসকলে দেখা নাই মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখা পাব। তো চাই থাকক মোৰ টিহুৰ ৰাস কেনেকুৱা হয় বাৰু। ইমান সৰুও নহয়, মানে যিবিলাকে গম নাপায় সেইবিলাকে ভিডিঅ'টো চালে নিশ্চয়কৈ গম পাব। তো চাই থাকক। এইখন মানে টিহু নদীৰ ওপৰত মানে দলং দি মানে তাৰে ওপৰত কাষত মূৰ্তিবিলাক দি দিছে। এয়া চাওক, কিন্তু নদীটোৰ কাৰণে আৰু কিমান ধুনীয়া লাগিছে চাওক গাইজ। তো এয়া হৈ গৈছে টিহু নদীৰ ওপৰত, চাওক কি মজা ভিউ। তো ভালেই হয় ইয়াতো, মানে কিছুমানে কয় আৰু টিহু ৰাস ভাল নহয়, কিন্তু মানে যিসকলে আহিছে দেখিছে তো সেইবিলাকে গম পাইছে। তো খুব ভাল হয় ইয়াত। দেখিছে আপোনালোকৰ মানে মূৰ্তিৰ ডেকাৰেশ্যন, লাইটৰ ডেকাৰেশ্যন কিমান ধুনীয়াকৈ দিছে আৰু আপোনালোকে চাই যাওক। কিছুমানে ভাবিব, যিসকলে চাই আছে মানে ভাবিব আৰু টিহু ৰাসৰ প্ৰথমতে এইখিনি নেদেখাই নহয়। তো আমি কৈছোঁ যে আমি এইফালেদি আহিছোঁ, আমাৰ এইফালৰ ওচৰতে হয় ঘৰ। তো মানে এইটো ছাইডেদি আহিছোঁ, তো এইটো ছাইডেদিয়ে দেখাম ন। তো বাকীবিলাক সেইটো মানে সেইফালৰ পৰা মেইন মূৰ্তিৰ পৰা দেখাম। তো আমি নদীৰ পাৰৰ পৰাই দেখাইছোঁ ফাৰ্ষ্ট, মই এইফালেদি অহাৰ কাৰণে দেখাইছোঁ। এয়া চাওক, ইয়াতো মানৱ মূৰ্তি, ইয়াতে শিৱ আৰু পাৰ্বতী হৈছে। এইটো নদীৰ পাৰৰ মানে নদীটো পাৰ হৈ আহি দেখা পায়, সেইকাৰণে এইটো ছাইডত আহি ফাৰ্ষ্ট এইখন এখন পাহাৰ দি দিছে, পাহাৰৰ ওপৰৰ পৰা নিজৰা পৰি আছে এনেকুৱা দেখাইছে। কিন্তু কি হ'ব গাইজ, মানে এই পাহাৰখনৰ মানে খালী যেন কিবা লাগি আছে। কিন্তু তাতে যদি এটা শিৱ দি দিলে হয় ডাঙৰ চাই, তেতিয়া আৰু বেছি ভাল লগা হ'লহেঁতেন মোৰ ফালে। আমি বহুকেইজনে আহিছোঁ, কিন্তু এতিয়া এইটো মামাৰ ছোৱালী হয়। তো মামাৰ ছোৱালীটোৰ লগতে মই গৈ আছোঁ। তো সিহঁতে পিছত এয়া কৃষ্ণৰ মানে ৰাসটো মেইন হৈছে আপোনাৰ কৃষ্ণৰে। তো কৃষ্ণৰে যিমানখিনি মানে আছে আপোনাৰ তাতে দেখা দিয়ে মানে। আৰু আপোনাৰ সৰুৰ পৰা এয়া হৈছে আপোনাৰ মানে কাৰাগাৰত মানে জন্ম পাওঁতে এয়া মানে আপোনাৰ এনেকুৱা আৰু মানে যিবিলাক মানে য'ত কৃষ্ণৰ মানে আছে সেইবিলাকতে আৰু ইয়াতে পুতনা বধ কৰাত মানে চবৰে আৰু দেখাই দিয়ে ইয়াতে যিমানখিনি আছে। তো গোটেইখিনি কৃষ্ণৰে আৰু কেনেকৈ কি কৰি মাখন চোৰ, তো গোটেইখিনি মূৰ্তিৰ দ্বাৰাই আপোনাৰ মানে দেখায় আৰু। তো সেইকাৰণে ভাল লাগে চাই। তো এয়া চাওক, তেতিয়া আমি সৰু আছিলোঁ নহয় গাইজ, তেতিয়া এই মেহেন্দিবোৰ লগাবলৈ ইমান কান্দি আছিলোঁ, মাহঁতক কৈ আছিল। এইবিলাক দেখা পালে সৰুকালৰ কথাবিলাকে মনত পৰি যায় নহয়নে গাইজ। কাৰণ সৰুতে এইবোৰ খাই বা আপোনাৰ মেহেন্দি লগাই মানে মজাটোৱে বেলেগ আছিলে। এতিয়া বাৰু সেই মজা নাই আৰু। আপোনালোকক এটা মানে চিনাকি কৰি দিওঁ, এয়া হৈছে মোৰ শাহু মা, এইটো হৈছে মোৰ ধুনু, আৰু এইটোতো আপোনাৰ ক'লোৱে মামাৰ ছোৱালী। এতিয়া আমি দোকানৰ ফালে আহিলোঁ, কাৰণ দোকানত কিবা ভাল লগা বস্তু আছেনে নাই, আছেতো বহুতেই বস্তু, কিন্তু লাগে চবেই, কিন্তু ইমানখিনিতো নিব নোৱাৰোঁ। তথাপিতো যদি কিবা ভাল লাগে লৈ যাব বাৰু। ইয়াতে আপোনাৰ চলি আছে নৃত্য পৰিৱেশন, মানে আপোনাৰ এইটো হৈ গ'ল আপোনাৰ জাতি জনজাতিৰ এইবিলাক মানে আপোনাৰ ডেন্স কৰি আছে। তো ভাল লাগে চাই পেলাই, অকণমান ৰখি দিছোঁ চাবৰ কাৰণে। অসমীয়া হিচাপে পেপাৰমান শুনাৰ লগে লগে মনটো কিয় বেলেগ লাগি যায় ন গাইজ। এতিয়া আমি উঠি আহিলোঁ বিল্ডিঙৰ ওপৰত। এইফালে আপোনাৰ ফটো তোলাৰ পৰা একদম ষ্টুডিঅ' বনাই দিছে। ভাবিলোঁ বাহিৰৰ পৰা দেখিয়ে ইমান ধুনীয়া লাগিছে আৰু ফটো উঠাৰ চখ বহুত মোৰো। তো তথাপি ভাবিলোঁ এবাৰ ফটোৱে উঠি আহোঁ, কিন্তু কি জানেনে গাইজ, DSLRৰে মাৰিলে লগালগ থৈও দিব 50 টকা, আৰু মোবাইলেৰে মাৰিলে 10 টকা। বা বিজনেছ কৰিছে। তথাপিতো আৰু মনটো নৰলে, বোলো 10 টকাৰ কাৰণে আৰু কিনো ৰৈ থাকিম, মনটো নামানিলেতো আহিলোঁ ফটো উঠিবৰ কাৰণে। তো এতিয়াৰ পৰা ফটো উঠি কাৰবাৰ চলি আছে তামাম একদম। আই লাভ টিহু, মই ভাল পাওঁ টিহু। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, নতুনকৈ আহিবলৈকে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। তো বাই বাই, লাভ ইউ ফ্ৰেণ্ডছ।